দেখিছা আৰু বাহ পৰুৱাটো বাহ সৰু জোৱাই পুৰা লাগি গৈছে যে এইখিনি চাফা কৰাতে অলপ টাইম লাগিব ন দেখো ইছ আজি কেইজনীমান আহিলে আৰু ডাঙৰ আৰু এয়া মই ফ্ৰাই কৰি আছোঁ মাংস নমস্কাৰ বন্ধু বান্ধৱীসকল জুলিছ ব্লগলৈ স্বাগতম জনালোঁ পুনৰবাৰ আজি মাৰ ঘৰত 3 দিনৰ দিনা পূৰা ফুৰিছোঁ আৰু এই বাহনিৰ মাজে মাজে ক'ত গৈ আছোঁ কি কৰি আছোঁ চব দেখাই আছোঁ বলকচোন আৰু আমি পথাৰৰ মাজেৰে আমাৰ পুৰণা বাৰীলৈ গৈ আছোঁ তো আপোনালোকক দেখুৱাই গৈ আছোঁ ঠাইবোৰ কি ভাল লাগে নহয় জানো বলক তোমালোকে কি কৰি আছা এয়া দেখিছা আৰু বাহ পৰুৱাটো বাহ সৰু জোৱাই পুৰা লাগি গৈছে যে আছে জানো তাত বা পৰুৱা সেইটো কি ইমান ডাঙৰ আছে সেইটো কি কোনটো নিজে তাত নাযাবা দেই তোমাৰ গোটেই চেচ হ'ব আৰু পৰুৱাই নাই নাজানো পৰুৱা তোমাৰ বহিছ পৰি গ'ল ন ভাগি যাব এতিয়া ক'ত কি কোৱা যাব সেইটো আৰু হস্পিটেল লগালো ন চিহি মানুহে কি ভিডিঅ' কৰি আছে সেইবোৰ নেযাবা সাপ চাপ থাকিব আমাৰ মহাৰাণীক দেখো ইছ সেইফালে ভাল জেগাত গৈছা তোমাৰ পৰুৱা গোটেই গাত উঠিব গোটেই পৰুৱা আছে তাত এইটো চাওক আমাৰ বাৰীৰ বাগান দেখিছে এইখিনি চাওক এইবোৰ আমাৰ বাগান দেখিছে এইটো এইখিনি চাওক মাটি কঁঠাল চবেই গছ আছে চব পুৰা বাৰীত বিচৰণ কৰি ফুৰিছোঁ আৰু তোমালোকে আজি শেষে নহ'ব নি ধৰা কামুৰিছে দেই কিবা এটা পৰুৱা ভাতৰ সমানৰ টোপটো এইখিনি চাফা কৰাতে অলপ টাইম লাগিব ন খাবলৈ ভাল লাগে চাফা কৰোঁতে মজা উঠে ফুলপাহ বনৰীয়া কিন্তু কি মজা লাগে ন এইবোৰ কি গছ হয় জানো পাহৰিলোঁ না ফুটো কলা ন এই যে হেৰি বেঙুনীয়া ফুলে যে ফুটো কলাই হয় কোমলীয়া আগকেইটা তুলি নি মজা লাগিব লৈ যাব লাগিব পাই গ'লো দেই ইমানটা নাই নেকি খাওঁ মজা বস্তু পাইছে ন ক'ত যাওঁগে ইফালে যাওঁগে নেকি
এইখিনি দেখিছে ৰাইচ কমচে কম 1.5 কেজিমান হ'ব এইখিনি আৰু এইখিনি চাওক এইখিনি চাওক এইটো বাল্টিংহে দেখিবলৈ এনেকুৱা লাগিছে এই গাল এইখিনিতকৈও বেছি আছে আৰু এয়া মই ফ্ৰাই কৰি আছোঁ মাংস ধুনীয়াকৈ ভাত সাজ খাব লাগিব আৰু ন আৰু কি আইটেম কৰি আছে মায়ে নাজানো বাৰু কোনে কৰিলা তুমি না খালে দাইল দিম ন অঁ নেফাবতো তোমাৰ কাৰণে ভাল হয় খাই লোৱা জাতিলাও দি ধুনীয়াকৈ দাইল একদম পেট ঠাণ্ডা হৈ যাব মজা ঠিক আছে খাই লোৱা ছিঙিলে মই বিয়া কৰি কেইডালমান লৈ যাওঁ মানে ঘৰলৈ তোমালোকৰ আছে নাই ঘৰত মোৰ ঘৰত নাই বাকী চব আছে ইমান ডাঠ কেলে এইটো বস্তু দুটা কোৱালিটি আহে ন আৰু এটা কোৱালিটি আছে তোৰ লৈ যাওঁ অঁ সেইটো এটা লৈ যাব লাগিব কেইডালমান মায়ে ভাল পায় চব পাইছোঁ আকৌ মইতো একদম খাব নোৱাৰোঁ দেই চিম ৰহি কুকুৰে কামুৰিছিলে নেকি কুকুৰে কামুৰিব নালাগে এনেই ভাল হ'ব ভালেই হ'ব ভৱিষ্যতে কামুৰিলেও খাব নালাগে আৰু সেইজনী এইফালে আকৌ মাককে জীয়েককে ফটোটো মাৰিবি আমাৰ ভণ্টিয়ে লাজ কৰিছে নেকি পৰহিলে মিটিং গোটৰ মিটিং জলকীয়া ভুগলো আমাৰ সেই ছেটিং ধৰিব পৰা নাই নহয় মই তলফালে যিকেইটা আছে সেইকেইটা পুৰা নহয় আকৌ আশীৰ্বাদো আছে সেইকাৰণে মা সোনকালে অহা হ'লে ছিঙি দিলে তুমি কথাটো কৈ দিয়া মতাখনে মন গ'লে কাম নকৰে বুলি অ' জান তুমি নবহিবা আহা আকৌ নাই তলৰ পৰা চিঙো এই তলৰ পৰা তলত আছে তলৰকেইটা পকা আছে ফোনেই ৰিচিভ নকৰে তাই আজিকালি ব্যস্ত মানুহ লক্ষ্যই গালি পায় যে কেঁচাই বিলাহী দোকানে চিনাকি লৈ যাওক বিলাহী ছিঙিবলৈ বৰ দিগদাৰি হৈ যাব পেটেক হৈ যাব নাই থাকক দিয়া মায়ে ছিঙি যদি ৰাতিপুৱা ছিঙি দিব আৰু এই দুজনাই কি কৰিছে বাৰু পুখুৰীত অঁ বৰশী অঁ আৰু এজনে পূৰা খং যে অঁ ঠিক আছে বৰশী বোৱা এইফালৰ পথাৰখিনি ন একদম আজি কেইজনীমান আহিলে আৰু ডাঙৰ আমি ফটো মাৰিম ভিনিহিও ওলাব ভিনিহি চাওক কয় বোলে মোবাইললৈ চাহ তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নতুনসকলে ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে আজিলৈ আহোঁ বাই বাই